মহাভাৰতৰ কথা। ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছিলে, অশ্বত্থামা হত, কিন্তু ই এটা গজ। কিন্তু গুৰু দ্ৰোণাচাৰ্যই শুনিলে কি? তেওঁ মাথো শুনিলে অশ্বত্থামা হত বুলিহে। আৰু এইষাৰ শুনিয়ে তেওঁ শোকত ভাগি পৰিলে আৰু তাৰপিছত সিদ্ধান্ত ল'লে অস্ত্ৰ পৰিত্যাগ কৰাৰ। আৰু ইয়াৰ পৰিণতি, যদি গুৰু দ্ৰোণাচাৰ্যই গোটেই কথাষাৰ ভালদৰে শুনিলেহেঁতেন বা জানিবলৈ চেষ্টা কৰিলেহেঁতেন, তেন্তে হয়তো ইয়াৰ পৰিণতি কিবা এটা বেলেগ হ'লহেঁতেন। নমস্কাৰ, মই পংকজ দাসে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অল্প বিদ্যা বা অল্প জ্ঞান খুব ভয়ংকৰ, আপোনাৰ বাবেও আৰু সকলোৰে বাবে। কোনোবা এজন ব্যক্তিয়ে যদি কিবা এটা বস্তুৰ বিষয়ে অকণমান জানে, তেন্তে তেওঁ ভাবি লোৱা উচিত যে তেওঁ সেই বস্তুটোৰ বিষয়ে একোৱেই নাজানে। কিন্তু বাস্তৱ ক্ষেত্ৰত ইয়াৰ ওলোটাহে হোৱা দেখা যায়। যিয়ে অকণমান জানে তেওঁতো ভাবি লয়, মই উস্তাদ, মই চব জানো। কিন্তু সেইটো হ'ব নালাগে দিয়কচোন। অল্প জ্ঞান বা অল্প শিক্ষাই কাৰোবাৰ কাৰণে বিপদ আনিব পাৰে। মহাভাৰতৰ কথাকে চাওঁ। অভিমন্যু, নিশ্চয় নাম শুনিছে আপোনালোকে। অভিমন্যু যেতিয়া গৰ্ভত আছিল, তেতিয়াই তেওঁ শিকি লৈছিল চক্ৰব্যূহত কেনেকৈ প্ৰৱেশ কৰিব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ পৰা ওলাই অহাটোহে শিকিবলৈ নাপালে, আৰু পিছতো শিকা নহ'ল। আৰু তাৰ পৰিণতি কি হ'ল? যেতিয়া মহাভাৰতৰ যুদ্ধ হ'ল, তেওঁ চক্ৰব্যূহত সোমাবলগীয়া হ'ল। কিন্তু चक्रव्यूह में प्रवेश करना तो मुझे आता है, किंतु मैं उसमें से निकलने का मार्ग नहीं जानता। तुम इसकी चिंता ना करो पुत्र, हम लोग तुम्हारे पीछे पीछे होंगे, और तुम उस व्यूह में जो द्वार खोलोगे, हम उसे बंद ही नहीं होने देंगे। গতিকে যদি আমি কিবা শিক্ষা লওঁ, পূৰা ভালদৰে ল'ব লাগে। যদি নলওঁ, তাক নাজানো বুলিয়ে ক'ব লাগে। যদি অভিমন্যুৱে নাজানো বুলি ক'লেহেঁতেন, তেন্তে হয়তো এতিয়া ধৰি লওক এজন ব্যক্তিয়ে আধা ডক্তৰ কৰিছে, তেওঁ কি কৰিব? অপাৰেশ্যন কৰি থাকিব, পেটত ঘড়ীয়ে পাহৰি থাকিব। এনেকৈ নহয় দিয়কচোন, কথাটো কৈছোঁ আৰু। কোনোবা এজন ব্যক্তি ধৰি লওক আধা ইঞ্জিনিয়াৰ কৰিছে, তেওঁ কি কৰিব? তেওঁ এনেকুৱা কীবৰ্ড বনাব য'ত আপোনাৰ এ টিপিলে পি ওলাব। হ'ব পাৰে, কাৰণ তেওঁ আধা শিকিছে ন। গতিকে আধা শিক্ষা খুব ভয়ানক, আপোনাৰ বাবেও সমাজৰ কাৰণেও। অকল যে শিক্ষাই ভয়ানক সেইটো নহয়, আধা চবতে ভয়ানক। চৰকাৰে এটা ৰাস্তা বনাইছে, এইফালে আধা কেঁচা আধা পকী, কেনেকুৱা লাগিব আপোনাৰ? এইফালে আকৌ কেতিয়াবা এনেকুৱা হয়, কিবা এটা প্ৰজেক্ট হাতত লৈছে, আধা কাম কৰিছে, পইচা খৰচ কৰিছে, চব পৰিছে, পিছত সেনেকৈ থাকি গ'ল। খংটো উঠে ন, বোলে মই এটা কাম কৰিছিলোঁ, কি বুলি কৰিছোঁ? আধা কৰি থৈ দিছোঁ। মানে কৰিলে এনেকুৱা কৰক যাতে বস্তুটো ফুল হয়, মানে সম্পূৰ্ণ হয়। আধা ৰাস্তা ক'ত বোলে যাই আছে, আধা ৰাস্তা আছে, তাৰপিছত ৰাস্তাই নাই, কেনেহেন লাগিব? কেতিয়াবা ইলেক্ট্ৰিচিটিও এনেকুৱা হয়, ফুল ভল্টেজ নাই, আধা ভল্টেজ আছে, কেনেকুৱা লাগে? ফেনো নচলে, টিভিও নচলে। গতিকে আধা চবতে বেয়া। এইটো কোনোবাই আপোনাক কিবা এটা বুজাই আছে, আপুনি আধা বুজি পাইছে, সেয়াও ভয়ানক। সি এটা সম্পৰ্ক নষ্ট কৰি পেলাব পাৰে। গতিকে জানিলে পূৰা জানক, বা শিকিব খুজিলে পূৰা শিকক, নহ'লে আঁতৰি আহক, বা নহ'লে আপুনি নাজানো বুলিয়ে কৈ দিয়ক। উস্তাদি তেতিয়াহে মাৰক যেতিয়া আপুনি জানে তাৰ বিষয়ে ভালদৰে। অকণমান জানি পিনে যদি কয় মই চব জানো বুলি, সেইটোতো বেয়া কথা ন। তেন্তে আজিলৈ ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। শিক্ষা লওক, ফুল লওক, আধা নহয়।